নমস্কাৰ একাউণ্টেক্স ইণ্ডিয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা ব্যৱসায় বা বিজনেছ কেনেকৈ পৰ্যায়ক্ৰমে আৰম্ভ কৰিব লাগে। পোনপ্ৰথমতে এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপুনি জুখি চাব লাগিব যে সেই ব্যৱসায়টোৰ বাবে প্ৰয়োজনীয় আপোনাৰ আকাংক্ষা অৰ্থাৎ পেশন নাইবা সাহস আছে নে নাই। পেশন আৰু সাহসৰ মাজত অতি ওতঃপ্ৰোত সম্পৰ্ক আছে। যদি কোনোবা এটা বস্তুৰ প্ৰতি বা ব্যৱসায়ৰ প্ৰতি আপোনাৰ পেশন আছে তেতিয়াহ'লে আপোনাৰ সাহসটো দুগুণে চলিব। যদি কোনোবা এটা বস্তু বা ব্যৱসায়ৰ প্ৰতি আপোনাৰ পেশনটো নাই তেতিয়াহ'লে আপোনাৰ সাহসটো দুগুণে কমিব। গতিকে কোনোবা এটা বস্তু বা ব্যৱসায়ৰ প্ৰতি পেশন আৰু সাহস অবিহনে বিফল হোৱাৰ সম্ভাৱনাটো বেছি আছে। গতিকে সাহস আৰু পেশন অবিহনে কোনো ব্যৱসায়ত ভৰি দিয়াতকৈ নিদিয়াই ভাল। তাৰ পাছত আপুনি এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে যদি আপুনি দেখিছে আপোনাৰ প্ৰয়োজনীয় সাহসখিনি তথা পেশন আছে তেতিয়াহ'লে আপোনাক প্ৰয়োজন হ'ব এটা বিজনেছ আইডিয়াৰ। আপোনালোকে হয়তো এটা টিভিৰ এডত শুনিছিল এক আইডিয়া যো বদল দে জিন্দগী। হয়, এনেকুৱা এটা আইডিয়া যিয়ে আপোনাৰ ব্যৱসায়টো সৰুৰ পৰা একদম ওপৰলৈকে টপলৈকে আপোনাৰ উঠাই নিব পাৰে। তেনেকুৱা এটা আইডিয়াৰ প্ৰয়োজন। অৱশ্য ব্যৱসায়িক আইডিয়াটো ভবাৰ আগতে আপুনি কিছুমান দিশ চালি জাৰি চাব লাগিব। যেনেকুৱা সেই ব্যৱসায়িক আইডিয়াটোৰ লগত আপোনাৰ পেশন যুক্ত হৈ আছে নে নাই। যদি সেই ব্যৱসায়িক আইডিয়াটোৰ লগত আপোনাৰ পেশনটো যুক্ত হৈ থকা নাই তেতিয়াহ'লে সেই ব্যৱসায়িক আইডিয়াটো ছাকচেছ হোৱাৰ সম্ভাৱনা খুব কম আছে। উদাহৰণস্বৰূপে ধৰি লওক আপুনি এখন হোটেল নাইবা ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছে। যদি আপুনি মানুহজন নিজেই খাদ্যৰসিক নহয় বা অতিথিক আপ্যায়ন কৰি ভাল নাপায় তেতিয়াহ'লে হোটেল নাইবা ৰেষ্টুৰেণ্ট ব্যৱসায়ত আপোনাৰ সফল হোৱাৰ সম্ভাৱনা খুব ক্ষীণ। গতিকে ব্যৱসায়িক আইডিয়াটোৰ লগত যে পেশনটো যুক্ত হৈ আছে নে নাই তাক আপুনি চালি জাৰি চাব লাগিব। তাৰ পাছত ব্যৱসায়িক আইডিয়া এটাৰ মানুহৰ ধাৰণা আছে যে আইডিয়াটো সম্পূৰ্ণ নতুন হ'ব লাগে। তথাপিও মই কিছুমান ক্ষেত্ৰত ইয়াৰ বিপৰীত মত প্ৰকাশ কৰোঁ। আপুনি যদি সম্পূৰ্ণ নতুন এটা আইডিয়া লয় বিজনেছটো আগবঢ়াব খুজিছে আপুনি কেতিয়াবা খলঠেকত পৰিব পাৰে। যেনেকৈ সম্পূৰ্ণ নতুন এটা বিজনেছ আইডিয়া লৈ আগবাঢ়োতে আপুনি বজাৰৰ গৱেষণা কৰিব লগা হ'ব পাৰে। বজাৰত কাৰণ সেইটো বস্তু নাইবা সেইটো সেৱা বা ছাৰ্ভিচ নাই। গতিকে আপুনি সম্পূৰ্ণ মাৰ্কেট ছাৰ্ভেটো কৰোঁতে আপোনাৰ বহুত খৰচৰ প্ৰয়োজন হ'ব। গতিকে ই আপোনাৰ বিপদহে মাতি আনিব পাৰে। তাৰ ওপৰতো এটা কথা আছে, যদি আপোনাৰ আইডিয়াটো সম্পূৰ্ণ নতুন যদিও আপোনাৰ ভাৱ হয় যে এইটো আপোনাৰ ব্যৱসায়ত কোনো খৰচৰ প্ৰয়োজন নহয় নাইবা মানুহে ইয়াক বজাৰত এইটো লঞ্চ কৰাৰ লগে লগে আঁকোৱালি ল'ব তেতিয়াহ'লে নিশ্চয়কৈ আপুনি আগবাঢ়িব পাৰে। অন্যথা ই এটা ৰিস্কৰহে উদ্ভৱ হ'ব। অৰ্থাৎ আমি গম পালো যে ব্যৱসায়ত এটা প্ৰথমতে পেশন লাগিব, পেশনযুক্ত হ'ব লাগিব সেই ব্যৱসায়িক আইডিয়াটো। তাৰ পাছত ব্যৱসায়িক আইডিয়াটো ভাইবল হ'ব লাগিব। অৰ্থাৎ যে ই মানৱ জীৱনত কিবা মূল্য যোগ কৰিব পাৰিছেনে নাই, অৰ্থাৎ সমাজৰ কিবা ভেলু এড কৰিব পাৰিছেনে নাই, সমাজত আপোনাৰ ভেলু এড কৰি মানুহৰ উপযোগী হ'ব পাৰিছেনে নাই। এটা যেতিয়া আপোনাৰ পণ্য অৰ্থাৎ বস্তু বা ছাৰ্ভিচ যেতিয়া আপুনি বেচিব যায় সেইটো সমাজৰ বাবে প্ৰথমতে উপযোগী হ'ব লাগিব। তেতিয়াহে আপুনি বিচৰা মূল্য আপুনি আপোনাৰ কাষ্টমাৰৰ পৰা পাব। জাপানী এটা ফৰ্মুলা আছে ইকিগাই বুলি। আপুনি সেই ব্যৱসায়টো কৰিব প্ৰথমতে আপুনি যিটো ভাল পায় বা অৰ্থাৎ যিটোত আপোনাৰ পেশন আছে, তাৰ পাছত যিটো সমাজৰ বাবে উপযোগী
অৰ্থাৎ যাৰ বিনিময়ত মানুহে আপোনাক মূল্য দিবলৈ টান নাপায়, সেই ব্যৱসায়টোৰ পৰাহে আপোনাৰ টকা আহিব, আপুনি তাৰে বস্তুটো নাইবা সেৱাটোৰ মূল্য পাব। গতিকে ব্যৱসায় আইডিয়া এটা ভাবিলে অকল আপোনাৰ পেচন থাকিলেও নহ'ব, সেই সাৰ্ভিস নাইবা বস্তুটোৰ বিনিময়ত আপোনাক কাষ্টমাৰে তাৰ উচিত মূল্য দিব লাগিব। আপোনাৰ এটা ব্যৱসায়িক আইডিয়া নিজৰ পেচনটো চাই, নিজৰ ব্যক্তিত্ব, মানসিকতা আদি চাই, তাৰ পাছত সমাজৰ উপযোগিতা চাই আপুনি ব্যৱসায়িক আইডিয়াটো নিৰ্বাচন কৰি ল'ব লাগিব। ব্যৱসায়িক আইডিয়াটো আপোনাৰ নিৰ্বাচন কৰা হ'ল, তাৰ পাছতেই আপুনি সেই ব্যৱসায়টো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ব্যৱসায়টো ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে মই আপোনালোকক ব্যৱসায় প্ৰকাৰসমূহ ক'ব লাগিব। আপোনালোকে মোৰ আগৰ ভিডিঅ' এটাত পাব যে ব্যৱসায় প্ৰকাৰবোৰ আৰু তাৰ সবিশেষসমূহ। তথাপিও মই আপোনালোকক অলপ বিস্তৃতভাৱে নহয়, অলপ এটা চামাৰি এটা মই কৈ দিব বিচাৰিছোঁ। একক মালিকীস্বত্ব ব্যৱসায় বা চল প্ৰপাইটৰশ্বিপ বিজনেছ। একক মালিকীস্বত্ব ব্যৱসায়ত মাত্ৰ এজনেই মালিক থাকে আৰু ইয়াত বেছি নীতি নিয়মৰ প্ৰয়োজন নহয়। ইয়াত কোনো বেছি নীতি নিয়ম বলবৎ নহয় আৰু বেছি নথি পত্ৰৰো প্ৰয়োজন নহয়। সম্ভৱতঃ বেছি ঠাইত আপোনাৰ মাত্ৰ এখন ট্ৰেড লাইচেন্সৰ প্ৰয়োজন হয়। সেই ট্ৰেড লাইচেন্সখন আপোনাৰ চহৰ নাইবা টাউন এৰিয়া হ'লে মিউনিচিপালিটি কৰ্পৰেশ্যনত এপ্লাই কৰিব লাগিব আৰু গাঁও এৰিয়া হ'লে গাঁও পঞ্চায়তত এপ্লাই কৰিব লাগিব। কিন্তু ইয়াৰে এটা অসুবিধা আছে, যদি এই ব্যৱসায়ত আপোনাৰ লছ নাইবা ক্ষতি হয় ভৱিষ্যতত, ইয়াৰ সম্পূৰ্ণ দায়িত্বভাৰ আপুনি নিজেই অকলে ল'ব লাগিব। দ্বিতীয়তে, পাৰ্টনাৰশ্বিপ ফাৰ্ম। আপুনি দেখিছে যে এই ব্যৱসায় কৰিবলৈ আপোনাৰ অকলে আপুনি মূলধন খটুৱাব নোৱাৰে, নাইবা এই ব্যৱসায়টো কৰিবলৈ আপোনাক আৰু দুজন বা ততোধিক মানুহৰ আৱশ্যক আছে। তেতিয়াহ'লে আপুনি পাৰ্টনাৰশ্বিপ বিজনেছৰ কাৰণে আপুনি অপ্ট কৰিব পাৰে। পাৰ্টনাৰশ্বিপ বিজনেছত কি হয়, দুজন বা ততোধিক মানুহে লগ লাগি এটা এখন ফাৰ্ম খুলি লয় আৰু ইয়াৰ লিগেল এণ্টিটিটো ছেপাৰেট হয়। যেনেকৈ চল প্ৰপাইটৰশ্বিপ ফাৰ্ম, যিজন মানুহে ব্যৱসায়টো কৰিছে তেওঁকে ব্যৱসায়টো বুলি ধৰা হয়, তেওঁৱেই ব্যৱসায়টো, গতিকে তাৰে কোনো ছেপাৰেট এণ্টিটি নাই। কিন্তু পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ এণ্টিটি আৰু পাৰ্টনাৰ কেইজন ছেপাৰেট বুলি ধৰা হয়। কিন্তু ইয়াতো ট্ৰেড লাইচেন্সখন এপ্লাই কৰিব লাগিব। তদুপৰি আপোনাক ফাৰ্মৰ নামৰ এখন পেন কাৰ্ডৰো প্ৰয়োজন হ'ব আৰু তাৰ উপৰি আপুনি এই পাৰ্টনাৰশ্বিপ ফাৰ্মখন পাৰ্টনাৰশ্বিপ এক্টৰ আণ্ডাৰত আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তৃতীয়তে, লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ। লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপত সুবিধা আছে যে আপোনাৰ যদি ইয়াতে কিবা লছ হয় নাইবা কিবা ভৱিষ্যতে ক্ষতি হয়, তেতিয়াহ'লে এই বিজনেছৰ ক্ষতি বা লছৰ সম্পূৰ্ণ দায়িত্বভাৰ পাৰ্টনাৰ কেইজনে বহন কৰিব নালাগে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ দৰে। ইয়াতে কি হয়, আপোনাৰ যিখিনি শ্বেয়াৰ আছিল সেই পাৰ্টনাৰশ্বিপ ফাৰ্মখনত, সেই মূল্য অনুযায়ীহে আপোনাৰ দায়িত্বভাৰ বহন হয়। মানে তাতোকৈ আপোনাৰ নিজৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত কোনেও হাত দিব নোৱাৰে। কিন্তু এইটো চল প্ৰপাইটৰশ্বিপ বিজনেছ তথা পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্য লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত নথি পত্ৰৰ অলপ প্ৰয়োজন হয়। ইয়াতে আপুনি LLPৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰি ল'ব লাগিব, ছেপাৰেটকৈ পেন কাৰ্ড এপ্লাই কৰিব লাগিব আৰু তাৰ পাছত আপুনি এখন ট্ৰেড লাইচেন্সৰ কাৰণেও এপ্লাই কৰিব লাগিব। ইয়াৰ বছৰেকীয়া কমপ্লায়েন্সো আছে, গতিকে বছৰেকীয়া কমপ্লায়েন্সখিনিও আপুনি কমপ্লিট কৰি যাব লাগিব। চতুৰ্থতে আহিল প্ৰাইভেট লিমিটেড কোম্পানী। সাধাৰণতে কি হয়, বেংকে হওক নাইবা ইনভেষ্টৰে হওক আপোনাৰ এই প্ৰাইভেট লিমিটেড কোম্পানীৰ প্ৰতি বেছি আকৰ্ষিত হয়। কিয়নো প্ৰাইভেট লিমিটেড কোম্পানী এটা বহুতো নীতি নিয়মৰ মাজত চলিব লগা হয় আৰু তেওঁলোকৰ বাৰ্ষিক নাইবা মাহিলী কমপ্লায়েন্সো বহুত বেছি। গতিকে
এই কমপ্লায়েন্সসমূহ পূৰা কৰি যাওঁতে তেওঁলোকৰ ওপৰত এই বেংকসমূহ নাইবা বিনিয়োগকাৰীসমূহে বিশ্বাসত লয়। আৰু প্ৰাইভেট লিমিটেড কোম্পানী এটা নিজৰ ইচ্ছামতে আপুনি চাৰেণ্ডাৰ কৰি দিবও নোৱাৰে। চাৰেণ্ডাৰ কৰিবলৈও তেওঁলোকে বহুত নীতি নিয়মৰ মাজেৰে যাব লগা হয়। কিন্তু কি হয়, এইসমূহ দেখি যিকোনো বিনিয়োগকাৰী হওক নাইবা বেংকেই হওক প্ৰাইভেট লিমিটেড কোম্পানীৰ ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰিবলৈ সুচল হয়। আৰু আপোনাৰ কাষ্টমাৰেও প্ৰাইভেট লিমিটেড কোম্পানীসমূহক অধিক বিশ্বাসত লয়। প্ৰাইভেট লিমিটেড কোম্পানীৰ আকৌ দুটা ভাগ আছে। এটা হ'ল 1% কোম্পানী। যদি এটা কোম্পানীত মাত্ৰ এজন ডাইৰেক্টৰ থাকে তেতিয়াহ'লে আপুনি OPC অৰ্থাৎ প্ৰাইভেট লিমিটেড ব্ৰেকেটত থাকিব OPC আপুনি ৰেজিষ্টাৰ কৰাই ল'ব লাগিব। আৰু যদি একাধিক দুজন বা ততোধিক ডাইৰেক্টৰ থাকে তেতিয়াহ'লে আপুনি এইটো প্ৰাইভেট লিমিটেড বুলি ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব পাৰে। তাৰ পাছত আকৌ আপোনালোকক এটা মই বিজনেছৰ প্ৰকাৰ ক'বলৈ গৈ আছো, সেইটো হ'ল NGO। আপোনালোকে যিকোনো আত্মসহায়ক গোটেৰে যদি ব্যৱসায় কৰিম বুলি আগবাঢ়িছে নাইবা কেইজনমানে লগ লাগি আপোনালোকে যদি এটা ব্যৱসায় কৰিম বুলি ভাবিছে যে এইটো সম্পূৰ্ণ আপোনাৰ লাভ ভিত্তিক নহয়, তেতিয়াহ'লে আপুনি NGO ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। বিশেষকৈ আত্মসহায়ক গোটসমূহৰ কাৰণে এইটো খুবেই ভাল। এটা NGO ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে সৰ্বনিম্ন 7জন সদস্যৰ প্ৰয়োজন হয়। তাৰে 3জন প্ৰথমতে সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষৰ প্ৰয়োজন। গতিকে এটা NGO ৰেজিষ্টাৰ কৰিও আপুনি এটা ব্যৱসায়ত হাত দিব পাৰে। এইসমূহ বিজনেছৰ প্ৰকাৰ আপোনালোকৰ নিজৰ ব্যৱসায়ৰ ধৰণ চাই আপোনালোকে এই প্ৰকাৰকেইটাৰ যিকোনো এটা বাছি ল'ব। তাৰ পাছত আহিল আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যনসমূহ। যদি আপোনাৰ LLP অৰ্থাৎ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ হওক, প্ৰাইভেট লিমিটেড কোম্পানী হওক, আপোনালোকে মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ আণ্ডাৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব লাগিব। তাৰ পাছত যদি আপোনালোকৰ এইখিনি ৰেজিষ্ট্ৰেশ্যনবোৰ ওলোৱাৰ পাছত আপোনালোকে ট্ৰেড লাইচেন্সৰ এপ্লাই কৰিব লাগিব। LLP, পাৰ্টনাৰশ্বিপ ফাৰ্ম, প্ৰাইভেট লিমিটেড কোম্পানী এইবোৰৰ কাৰণে আপোনাৰ সুকীয়া পেন কাৰ্ডৰো প্ৰয়োজন হ'ব। তাৰ পাছত আপোনালোকৰ পেন কাৰ্ডখন হোৱাৰ পাছত আপোনালোকে অন্য যিসমূহ টেক্স ৰেজিষ্ট্ৰেশ্যন আছে সেইসমূহ কৰাই ল'ব লাগিব। এতিয়া আমি টেক্স ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে কথা পাতিম। প্ৰথমতে GST ৰেজিষ্ট্ৰেশ্যনৰ কথা আহিব। আপোনাৰ ব্যৱসায়টো যদি উত্তৰ পূব ভাৰতৰ যিকোনো এখন ৰাজ্যত অৱস্থিত তেতিয়াহ'লে আপোনাৰ তাৰ যদি সেৱা হয় অৰ্থাৎ ছাৰ্ভিচ হয় টাৰ্ণঅভাৰ 10 লাখ ক্ৰছ কৰাৰ লগে লগে আৰু যদি বস্তু হয় তেতিয়াহ'লে টাৰ্ণঅভাৰটো 20 লাখ ক্ৰছ কৰাৰ লগে লগে এক বছৰত আপোনালোকে GSTটো ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব লাগিব। তদুপৰি আপোনালোকে যদি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ মাল বেচিছে বা নাইবা সেৱা বেচিছে তেতিয়াহ'লে GST ৰেজিষ্ট্ৰেশ্যনটো সেই তেতিয়াৰ পৰাই আপোনাৰ মেণ্ডেটৰী হৈ যাব। ইয়াতে কোনো 10 লাখ বা 20 লাখৰ স্লেব নাথাকে। অৱশ্য এপ্ৰিলৰ পৰা আপোনাৰ GST ৰেজিষ্ট্ৰেশ্যন অবিহনে MSMEৰ মৰ্যাদা হেৰাই যোৱাৰ সম্ভাৱনা আছে। তাৰ পাছত প্ৰফেশ্যনেল টেক্স। আপোনাৰ বিজনেছত যদি কোনোবা মজদুৰে হওক নাইবা ষ্টাফে হওক কৰ্মৰত হৈ আছে তেওঁলোকৰ মজুৰিৰ সামান্যতম অংশ এটা প্ৰফেশ্যনেল টেক্স হিচাপে জমা দিব লাগে। গতিকে ইয়াৰ বাবে আপোনালোকৰ প্ৰফেশ্যনেল টেক্সৰ ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হৈ পৰে। তাৰ পাছত আকৌ আপোনাৰ ব্যৱসায়ত যদি 10জনতকৈ অধিক মানুহ কৰ্মৰত হৈ আছে ESIC ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হৈ পৰে। আৰু সেইদৰে আপোনাৰ ব্যৱসায়ত 20জনতকৈ যদি অধিক মানুহ কৰ্মৰত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ EPF ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হৈ পৰে। তাৰ পাছত আপুনি যদি দেশৰ বাহিৰত কোনোবা বেলেগ দেশত যদি আপুনি বেপাৰ কৰিব খুজিছে তেতিয়াহ'লে আপোনাৰ ইম্পৰ্ট এক্সপৰ্ট কোড ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হৈ পৰে। আমি এই বিষয়ে পিছত আকৌ বিতংভাৱে আলোচনা কৰিম বাৰু। তাৰ পাছত আপুনি যদি কন্ট্ৰেক্টৰ নাইবা ছাপ্লাইৰ বিজনেছ কৰি আছে তেতিয়াহ'লে আপোনাৰ শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্ট ৰেজিষ্ট্ৰেশ্যন তথা লেবাৰ ৰেজিষ্ট্ৰেশ্যনটো খুবেই প্ৰয়োজনীয় হৈ পৰে।
ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগসমূহৰ কাৰণে MSME ৰেজিষ্ট্ৰেশ্যন কৰাটো অতি আৱশ্যম্বী কিয়নো MSME ৰেজিষ্ট্ৰেশ্যন অবিহনে আপুনি চৰকাৰৰ বহুত সুবিধা নাপাবও পাৰে আমাৰ একাউণ্টেক্স ইণ্ডিয়াই উত্তৰ পূব ভাৰতৰ সমূহ ৰাজ্যতেই সেৱা দি আহিছে আমি মেইনলি ব্যৱসায়িক সমূহ অৰ্থাৎ এণ্টাৰপ্ৰেনিয়ৰ সমূহক আমি সাৰ্ভিস প্ৰদান কৰি আহিছো অতি কম মূল্যৰ বিনিময়ত আপুনি আমাৰ www.accountexindia.com ৱেবসাইটটো আপোনালোকে এক্সেছ কৰি চাব পাৰে আমাৰ সবিশেষসমূহ আৰু কোনটো ৰেজিষ্ট্ৰেশ্যনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন সেইটো আপোনালোকে সবিশেষ চাব পাৰে তদুপৰি মই আপোনালোকক লিংকত একাউণ্টেক্স ইণ্ডিয়াৰ এণ্ড্ৰইড এপৰ লিংকটো দি আছো সেইটো আপোনালোকে অনুগ্ৰহ কৰি ডাউনলোড কৰি ল'ব শেষত পুনৰ মই আপোনালোকক ধন্যবাদ জনাইছো আৰু এই ভিডিঅ'টো লাইক তথা শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো আৰু একাউণ্টেক্স ইণ্ডিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ